কোৱা হয় যে ভীমৰ দেহত 10,000 হাতীৰ সমান বল আছিল। কিন্তু ভীমৰ দেহত 10,000 হাতীৰ বল কেনেকৈ আহিল? কৌৰৱৰ জন্ম হস্তিনাপুৰত হৈছিল, কিন্তু পাঁচপাণ্ডৱৰ জন্ম বনতেই হৈছিল। পাণ্ডৱৰ জন্ম কিছু বৰ্ষৰ পিছত পাণ্ডুৰ মৃত্যু হৈছিল। পাণ্ডুৰ মৃত্যুৰ পিছত বনত থকা ঋষিসকলে পাণ্ডুৰ পুত্ৰ অস্থি তথা পত্নীক হস্তিনাপুৰলৈ পঠিয়াই দিয়া উচিত বুলি ভাবিলে। সেয়ে সমস্ত ঋষিমুনি হস্তিনাপুৰলৈ আহিল আৰু তেওঁলোকে পাণ্ডুপুত্ৰৰ জন্ম, পাণ্ডু মৃত্যু সম্বন্ধে সকলো কথা ভীষ্ম ধৃতৰাষ্ট্ৰক অৱগত কৰিলে। ভীষ্মই যেতিয়া এইটো কথা গম পালে, তেতিয়া কুন্তীৰ সৈতে পঞ্চপাণ্ডৱক হস্তিনাপুৰলৈ মাতি পঠিয়ালে। হস্তিনাপুৰলৈ অহাৰ পিছত পাণ্ডৱৰ বৈদিক নীতি নিয়মেৰে সংস্কাৰ সম্পন্ন হ'ল। পাণ্ডৱ তথা কৌৰৱসকল একেলগে খেলা-ধূলা কৰি ডাঙৰ দীঘল হ'বলৈ ধৰিলে। দৌৰত, গদা খেলত, কুস্তি খেলত ভীমে ধৃতৰাষ্ট্ৰৰ সকলো পুত্ৰকে পৰাস্ত কৰিছিল। ভীমে কৌৰৱৰ লগত লগোৱা চৰ্তৰ কাৰণে সকলো খেলতে জয়ী হ'বলৈ চেষ্টা কৰিছিল আৰু জয়ী হৈছিলো। কিন্তু ভীমৰ কৌৰৱৰ প্ৰতি মনত কোনো বেয়া ভাৱ নাছিল। কিন্তু দুৰ্যোধনৰ মনত ভীমৰ প্ৰতি বেয়া ভাৱ উৎপন্ন হ'বলৈ ধৰিলে। তেতিয়া দুৰ্যোধনে ভীমক মাৰিবৰ কাৰণে উচিত সময়ৰ অপেক্ষা কৰি ৰ'ল। এবাৰ দুৰ্যোধনে খেলিবৰ কাৰণে গংগা নদীৰ পাৰত শিবিৰ পাতিলে। সেই ঠাইখনৰ নাম আছিল উদকীৰ্তন। তাত খোৱা-বোৱাৰ বাবে সকলো সা-সুবিধা কৰা হৈছিল। দুৰ্যোধনে পাণ্ডৱকো তালৈ মাতি পঠিয়ালে আৰু এদিনাখন সুবিধা বুজি দুৰ্যোধনে ভীমৰ আহাৰত বিষ মিহলাই দিলে। বিষৰ প্ৰভাৱত যেতিয়া ভীম অচেতন হৈ পৰিল, তেতিয়া দুৰ্যোধনে দুঃশাসনৰ সৈতে লগ লাগি ভীমক গংগালৈ দলিয়াই দিলে। অচেতন অৱস্থাতে ভীমে নাগলোকত প্ৰৱেশ কৰিলগৈ। নাগলোকত নাগবিলাকে ভীমক দেখা পাই খুটিবলৈ আৰম্ভ কৰিলে, যাৰ ফলত ভীমৰ দেহত থকা বিষৰ প্ৰভাৱ কমিবলৈ আৰম্ভ কৰিলে। যেতিয়া ভীমৰ জ্ঞান আহিল, তেতিয়া সাপবোৰক মাৰিবলৈ ধৰিলে। সাপবোৰে ভয়তে নাগৰাজ বাসুকীৰ ওচৰ পালেগৈ আৰু সকলো কথা বিৱৰি ক'লে। নাগৰাজ বাসুকীয়ে ভীমৰ ওচৰ পালেগৈ। বাসুকীৰ লগত যোৱা আৰ্যক নামৰ নাগটোৱে ভীমক চিনি পালে। আৰ্যকে ভীমক বৰ মৰমেৰে আদৰ-সাদৰ কৰিলে। আৰ্যকে বাসুকীক সুন্দৰ নাগ পিবলৈ দিবলৈ প্ৰাৰ্থনা কৰিলে। হাজাৰ হাজাৰ হাতীৰ বল আছিল। বাসুকীয়ে ভীমক সেই ৰস পান কৰিবৰ বাবে অনুমতি দিলে। তেতিয়া ভীমে সেই ৰস পান কৰি দিব্যশয্যাত শুই পৰিল। যেতিয়া দুৰ্যোধনে ভীমক বিষ দি গংগাত দলিয়াই দিলে, তেতিয়া দুৰ্যোধনৰ মনত বহুতে আনন্দ লাগিল। শিবিৰ সমাপ্ত হোৱাৰ পিছত সকলো কৌৰৱ আৰু পাণ্ডৱ হস্তিনাপুৰলৈ যাবলৈ ৰাওনা হ'ল। চাৰি পাণ্ডৱে ভাবিলে যে ভীম তেওঁলোকতকৈ আগতেই গুচি গ'ল। যেতিয়া সকলো হস্তিনাপুৰ পালেগৈ, তেতিয়া যুধিষ্ঠিৰে মাতৃ কুন্তীক ভীমৰ বিষয়ে সুধিলে। কুন্তীয়ে তেতিয়া ভীম উলটি অহা নাই বুলি ক'লে। সকলো কথা গম পাই কুন্তী তেতিয়া চিন্তিত হৈ পৰিল আৰু বিদুৰক মাতি আনি ভীমক বিচাৰিবৰ বাবে ক'লে। তেতিয়া বিদুৰে কুন্তীক সান্ত্বনা দিলে আৰু ভীমক বিচাৰিবৰ বাবে সৈনিকক পঠিয়াই দিলে। সিফালে নাগলোকত ভীম 8 দিনৰ পিছতহে সাৰ পালে। তেতিয়া নাগবোৰে ভীমক পুনৰ গংগাৰ বাহিৰত এৰি দিলেগৈ। যেতিয়া ভীম সুস্থ শৰীৰে হস্তিনাপুৰ পালেহি, তেতিয়া দুৰ্যোধন আৰু দুঃশাসনৰ বাহিৰে সকলোৱে বহুত আনন্দ পালে। তেতিয়া ভীমে মাতৃ কুন্তী আৰু নিজৰ ককায়েক-ভায়েকৰ সন্মুখত দুৰ্যোধনৰ দ্বাৰা বিষ দিয়া আৰু গংগা নদীত পেলাই দিয়া আৰু নাগলোকত কি কি হ'ল সকলো কথা বিৱৰি ক'লে। যুধিষ্ঠিৰে ভীমক এইবোৰ কথা কাকো নক'বলৈ বচনবদ্ধ কৰালে, কিয়নো যুধিষ্ঠিৰে বিচৰা নাছিল দুয়ো ককায়েক-ভায়েকৰ মাজত হিংসা তথা কাজিয়াৰ সৃষ্টি হওক।